নমস্কাৰ অসমীয়া চেনেলটিলৈ সকলোকে স্বাগতম আৰু আশা কৰোঁ সকলোৰে ভাল। মোৰ আপোনাৰ সকলোৰে মোবাইলত UIDAI উদয়ৰ নাম্বাৰটো কোনে সেভ কৰিলে? আপোনাৰ কন্টেক্ট লিষ্টত এবাৰ চাকচোন এই নাম্বাৰটো আছে নেকি? আৰু আছে যদি এইটো কোনে সেভ কৰিলে? উদয় হৈছে এটা আধাৰ কাৰ্ডৰ মেনুফেকচাৰ যিটো কোম্পানী হয় তেওঁলোকৰ হেল্পলাইন নাম্বাৰ আছিল, যিটো পুৰণি হেল্পলাইন নাম্বাৰ আছিল, কিন্তু এই নাম্বাৰটো আমাৰ মোবাইলত সেভ কোনে কৰিলে? আৰু আধাৰ ওলাবৰ আমাৰ ইয়াত বেছি বছৰ হোৱা নাই, খুব বেছি 2 বা 3 বছৰ হৈছে, কিন্তু তাৰ আগৰ বা পুৰণি সিমতো দেখোন এই নাম্বাৰটো আছে। সেইসমূহ সিমত কোনে নাম্বাৰটো সেভ কৰিলে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈকে চাই থাকক ভিডিঅ'টো। এই নাম্বাৰটো কোনো টেলিকম সেক্টৰৰ ফালৰ পৰাও সেভ কৰা হোৱা নাই, বা এই নাম্বাৰটো নতুন হেডসেট কিনোতে হেডসেটৰ লগতো অহা নাই, বা এই নাম্বাৰটো কোনো আধাৰ এপৰ লগত জড়িত হৈও অহা নাই। গুগলে স্পষ্টীকৰণ দিয়া মতে এইটো গুগলৰ কিবা এটা ভুলৰ কাৰণে তেওঁলোকৰ কন্টেক্টছৰ পৰা এই নাম্বাৰটো অটোমেটিক সেভ হৈছে। কিন্তু গুগলে কন্টেক্টছ আপডেট দিছিলে 2014 চনতে, কিন্তু তেতিয়াই এই UIDAI এৰ নাম্বাৰটো পালে ক'ত তেওঁলোকে? এইটোতো বহুত পিছত ওলোৱা নাম্বাৰ হয়। গতিকে আপোনালোকৰ ভিউটো জনাওক, আপোনালোকে কি ভাবে? এইটো গুগলৰ ভুল হোৱা বুলি ভাবে নে অন্য কিবা? কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকে। আজিৰ ভিডিঅ'টো ইমানেই, গতিকে ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।